ৰাতি তুমি মোৰ জোন তুমি নহলে মৰম আধৰুৱা সপোন তুমিতো নাজানা শুন তুমি মোৰ কোন তোমাতে শেষ মোৰ প্ৰতিটো সপোন কাজল তোমাৰ দুচকুত প্ৰণয় উমলে অযুত আধৰে বুজাব খোজা ভাৱনা অবুজ হিতৰে হেমেকা ৰাতি তুমি মোৰ জোন। গানটো মজা লাগিছে কিন্তু তই কাক জুন জুন বুলি মাতি আছ হা? মই কাকো জোন জোন বুলি মতা নাই আৰু মোৰ একো দৰকাৰ পৰা নাই কাকো মাতিবলৈ, কিন্তু মোৰ লগৰ এজনী আছে তাই এই গানটো খুব ভাল পায়। তাইৰ নাম হৈছে বৰ্ষা বৈশ্য। অ বৰ্ষা, বৰষা তুমি আহা জিৰি জিৰি আহা না বাপেৰৰে মুৰা তোৰ বাপেৰৰ মুৰা বেলেগ দিছে দেখো না। তহঁতি এটা বস্তু কি কাৰণে পাহৰি গৈছ? মোৰ নাম ব্ৰাবু হয়, ব্ৰাবু। আৰু মই এইবিলাক বস্তু কেৰেক নকৰোঁ। বাজলাক দেখো না। নমস্কাৰ নমস্কাৰ, কেনেকুৱা খবৰ তোমালোকৰ? ভালে আছো ছাৰ। আচ্ছা বাবু, তই মোক কথা এটা কচোন, সোধক ছাৰ। কাৰ খং বেছি, ল'ৰাৰ নে ছোৱালী? ছাৰ ছোৱালী খং বহুত বেছি। কি কাৰণে বেছি অকণমান বুজাই কচোন। কাৰণ ছাৰ মই যদি অচিনাকি ছোৱালী এজনীক চুমা এটা দিওঁ ছোৱালীজনীয়ে মোক খং কৰি দিব, কিন্তু অচিনাকি ছোৱালী এজনী যদি মোক চুমা এটা দিয়ে নহয় মই কিন্তু খং নকৰোঁ ছাৰ। কি মানে ক'ৰ কথা ক'ত গৈ লগাই দিয়ে? আচ্ছা বেলেগ, তই মোক কথা এটা কচোন, সোধক ছাৰ। ক'ত ভিটামিন এ চবচে বেছি আছে? ছাৰ চবচে বেছি ভিটামিন এ ঘাঁহত আছে। ঘাঁহত আকৌ ভিটামিন এ ক'ৰ পৰা আহিলে? ছাৰ ঘাঁহত ভিটামিন এ এইটো কাৰণে আছে কাৰণ আজিলৈকে আমি কোনো গৰুক চশমা পিন্ধা দেখাই নাই। কাৰণ ভিটামিন এ থাকিলে চকু বেয়া নহয়, আৰু গৰুৱে ঘাঁহ খায়, আৰু গৰুৰ চকু বেয়া নহয়, গৰুৱে চশমা নিপিন্ধে। বা বৰ বেলেগ যুক্তি লগাইছে দেই। আচ্ছা বগামুলা, তই মোক এটা দীঘল শব্দ কচোন। ছাৰ ৰাবাৰ। ৰাবাৰ কেনেকে হলো? এইটো ইমান সৰু শব্দ। অ ছাৰ ৰাবাৰটো টানি দিলে দীঘল হৈ যায় দেখোন। আচ্ছা বেলেগ, তই মোক কথা এটা কচোন, 5ৰ পৰা 3 যদি আমি বিয়োগ কৰি দিওঁ তেতিয়া কিমান থাকিব? ছাৰ নেজানো। কি কবি? তই সাধাৰণ অংকটো নেজানো? তই সঁচাকে বহুত গৰু দেই। অ ছাৰ আপুনি মোক গৰু বুলি নেমাতিব, মই ভাল নাপাওঁ। মই এতিয়াও বহুত সৰু হৈ আছো। গৰু পোৱালি বুলি মাতিলে মই বেয়া নাপাম। হয় নেকি? হ'ব দে, তই গৰু পোৱালিয়ে হয়। আচ্ছা বগামলা, তই মোক কথা এটা কচোন, সোধক ছাৰ। হাতী আৰু মাখিৰ মাজত কিয় একো তুলনা হ'ব নোৱাৰে? ছাৰ কাৰণ মাখি এটা হাতীৰ ওপৰত বহিব পাৰে, কিন্তু হাতীটো গৈ পিনে মাখিটোৰ ওপৰত বহিব নোৱাৰে। এইটো কাৰণে হাতী আৰু মাখিৰ মাজত একো তুলনা হ'ব নোৱাৰে। আচ্ছা ৰমেন, তই এফালে আছোন। সাপ বাপেকে ভীম কণ্ঠ এইখিনিয়ে মতা আৰম্ভ হৈ গ'ল আৰু। গম পাইছো বন্ধু, এতিয়া ক'ব চেষ্টা অসাধ্য একো নাই বুলি। ৰমেন কি কৰি আছ? আহ ক। গৈছো ছাৰ। কওক ছাৰ। তই এটা কাম কৰ, তই অখিল গগৈৰ ওপৰত এখন ৰচনা কৰ। যদি তোর ডাক শুনে কেউ না আসে তবাই একলা চলো রে, যদি তোর ডাক শুনে কেউ না আসে তবাই একলা চলো রে, যদি কেউ কথা না কয় ও রে ও ভাগা কেউ কথা না কয়, যদি সবাই থাকে মুখ ফেরাই সবাই করে ভয়, যদি সবাই থাকে মুখ ফেরাই সবাই করে ভয়, তবে পুরাণ খুলে ও তই মুখ খুঁটে তোর মনের কথা একলা বলো রে, যদি তোর ডাক শুনে কেউ না আসে তবাই একলা চালো রে। গানটো ভাল গালি, কিন্তু মই তোক গান গাব দিয়া নাছিলো, মই তোক অখিল গগৈৰ বিষয়ে ক'ব দিছো। ছাৰ অখিল গগৈৰ বিষয়ে ক'ব লৈছো। এই গানটো প্ৰত্যেকটা কথাৰ লগত অখিল গগৈৰ জীৱন জড়িত হৈ আছে ছাৰ। দেচোন কি ক'ব বিচাৰিছ ক। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম ৰমেন তামুলী। আজি ছাৰে মোক যোনটো বিষয়ৰ ওপৰত ৰচনা গাই শুনাব কৈছে এই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়, কাৰণ এই বিষয়টোৰ লগত এনেকুৱা এজন ব্যক্তি জড়িত হৈ আছে যিজন ব্যক্তিয়ে বৰ্তমান অসমত খলকনিৰ সৃষ্টি কৰিছে, আৰু সেই ব্যক্তিজনে হৈছে অখিল গগৈ। শিলৰ নিচিনা টান আৰু মজবুত মানসিকতাৰ এজন ব্যক্তি অখিল গগৈ।
অখিল গগৈ কোন হয়, ক'ৰ পৰা আহিছে, জন্ম ক'ত লৈছে, গোটেই ৰহস্যবিলাক আজি মই আপোনালোকৰ আগত ফাদিল কৰিম। দ্বাপৰ যুগৰ কথা। এজন নিষ্ঠুৰ ৰজাৰ প্ৰবলত গোটেই পৃথিৱীখন ত্ৰাহি ত্ৰাহি হৈ পৰিছিল। ঋষিমুনিবিলাক গৈছিল ভগৱানৰ ওচৰত আৰু প্ৰাৰ্থনা কৰিছিল, হে প্ৰভু আমাক ৰক্ষা কৰক, ত্ৰাহিমান প্ৰভু আমাক ৰক্ষা কৰক, এই নিষ্ঠুৰ ৰজাৰ পৰা আমাক ৰক্ষা কৰক। এই নিষ্ঠুৰ ৰজাজনৰ নাম আছিল কংস মামা। মানে নিষ্ঠুৰ আছিল, চবেই ভয়ত তেখেতক মামা ৰজা বুলি মাতিছিল। ঐ, তই কি মামা ৰজাৰ বিষয়ে কৈ আছ? মইতো অখিল গগৈৰ বিষয়ে ক'ব কৈছো। ছাৰ, অখিল গগৈৰ বিষয়ে কৈ আছো, নজনা কথা বহুত আছে, মই আপোনাক জনাই আছো, আপুনি শুনকচোন আগতে। কচোন কি ক'ব বিচাৰিছ তই? কংস মামাই নিজৰ ভনীয়েকক বহুত মৰম কৰিছিল। কংস মামাৰ ভনীয়েকৰ নাম আছিল দৈৱকী। কংস মামাই নিজৰ ভনীয়েক দৈৱকীক বিয়া দিলে বাসুদেৱ গগৈৰ লগত। কিন্তু কংস মামাই যেতিয়া নিজৰ ভনীয়েকক বিয়া দি পিনে আগবঢ়াই পিনে লৈ গৈছিল, তেতিয়া দৈব্যবাণী আহিলে আৰু দৈব্যবাণীক ক'লে, হেই কংস মামা, তই যাৰ বিয়া ইমান উঠলে মাথলে পাতিছ, তাৰে অষ্টম পুত্ৰ তোৰ ধ্বংসৰ এটা মূল কাৰণ হ'ব। তাৰপিছত কি আছে, কংস মামাই নিজৰ ভনীয়েকক জেললৈ প্ৰেৰণ কৰি দিলে, লগত আপোনাৰ বাসুদেৱকো থৈ দিলে তাত। আৰু সেই জেলতে ভাদ মাহৰ কালিনী ৰাতিত ৰোহিণী নক্ষত্ৰৰ মঙলবাৰে ৰাতি কলমৌ পাতত জন্ম হ'ল অখিল গগৈৰ। मारो मुझे मारो नहीं ये मजाक हो रहा है, एक सेकंड यार मजाक हो रहा है। হে প্ৰভু, কি কৈ আছে ই? যিহেতু অখিল গগৈ জেলতো জন্ম হৈছিল, গতিকে অখিল গগৈ যিয়ে কথা নকয় কিয় সদায় আমি তেখেতক জেলতে দেখা পাওঁ। নিজৰ জীৱনৰ আধা বছৰ তেখেতে জেলতে কটালে। অখিল গগৈ নিজৰ গৰম বন্ধ ছুটি, ঠাণ্ডা বন্ধ ছুটি, সেইবিলাক চব ছুটি জেলতে পালন কৰে। জেলৰ ভাত খাই, জেলৰ ৰুটি খাই ইমানে বেছি ভাল পোৱা হ'ল কি ঘৰত যদি কোনোবাই কোমল কোমল ৰুটি বনাই দিয়ে, তেতিয়া অখিল গগৈ কয়, কি কোমল কোমল ৰুটি বনাই দিছ, অকণমান টান টান বনাচোন। টান টান ৰুটি খাই খাই জেলৰ সেই টান টান লোহাৰ মাজত থাকি থাকি অখিল গগৈ বহুত টান হৈ পৰিলে। অখিল গগৈ টান হৈ পৰাত কংস মামাৰ দিনে দিনে ভয়টো বাঢ়ি গ'ল। কংস মামাই ষড়যন্ত্ৰ চলাই অখিল গগৈক অকল জেলৰ ভিতৰতে সোমাই থৈ দিবলৈ বহুত চেষ্টা কৰিলে। কিন্তু অখিল গগৈ জেলত সোমোৱাইতো একো লাভেই নাই, কাৰণ অখিল গগৈক জেলত সোমাবৰ কাৰণে ষড়যন্ত্ৰ কৰিবই নালাগে। অখিল গগৈ জেলত যায় এনে ভালে পায়। এজন মানুহে নিজৰ শত্ৰুক কেতিয়াবা সেই ভাল পোৱা জেগাত পঠিয়াব লাগে নে কওকচোন। এতিয়া অখিল গগৈ জেলত যাই ভাল পায়, গতিকে তেখেতৰ শত্ৰু হ'ল কংস মামা। কংস মামাই এতিয়া যদি অখিল গগৈ জেলতে সোমাই থাকে কিবা লাভ হ'ব নেকি? তেখেতক বাহিৰত উলিয়াই দিব লাগে, বাহিৰত উলিয়াই দিলে অথল হৈ পৰিব। কংস মামাই বহুত ডাঙৰ এটা ভুল কৰি দিলে, যাৰ ফলত অখিল গগৈ জেলত থাকি থাকিয়েই শিৱসাগৰৰ বিধায়ক হ'ল। গতিকে আমি ইয়াৰ পৰা কি শিক্ষা পালোঁ? আমি এটাই শিক্ষা পালোঁ কি শত্ৰুক কেতিয়াও নিজৰ যোনটো জেগাত থাকি ভাল পায়, নিজৰ কমফৰ্ট জ'নৰ ভিতৰত কেতিয়াও থ'বই নালাগে। সেই কমফৰ্ট জ'নৰ ভিতৰত থ'লে কাৰণে এনেকুৱা হ'ল। আৰু নিউটনৰ সূত্ৰ মতে জেল মানে অখিল গগৈ আৰু অখিল গগৈ মানে জেল। জেল বুলি ক'লে আকৌ আপোনালোকে ভুল নুবুজিব, কাৰণ জেল হৈছে অখিল গগৈৰ প্ৰিয় ঠাই। সেই ঠাইতে থাকি থাকি বিষ্ণু প্ৰসাদ ৰাভাৰ পিছত এজনেই অসমৰ ব্যক্তি আছে, যিজন ব্যক্তিয়ে জেলত থাকি পিনে বিধায়ক হ'ল, আৰু সেইজন হৈছে অখিল গগৈ। অখিল গগৈ বিধায়ক হোৱা দেখি কংস মামাৰ ভয়টো বাঢ়ি গ'ল, কাৰণ এতিয়া অখিল গগৈ একদম ডাইৰেক্ট ৰাজসিংহাসনত গুচি গ'ল। এতিয়া কংস মামাই যিয়ে কাম নকৰে কিয় অখিল গগৈ সদায় প্ৰশ্ন সুধি থাকে, এইটো কাম আপুনি কিয় কৰিছে, এইটো কাম কৰিব নালাগে, সিটো কাম কৰিব লাগে। আমাৰ জীৱনটো একদম থকা সৰতা কৰি দিছে। অখিল গগৈ কংস মামাৰ ৰাজত্ব একদম চেলেঞ্জ কৰি পিনে কৈছে কি শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। হয়, শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে, কিন্তু শুই থকা শিয়ালে হাঁহে পৰা কণীটোতো ধৰিব পাৰিব, কাৰণ কণীটোতো বেলেগ জেগাত লৈ যাব নোৱাৰে। আৰু সেই কণীটো যদি আমি উমনি দিওঁ, ভালকৈ যদি আমি গৰম কৰি পিনে থৈ দিওঁ, তেতিয়া তাৰ পৰা বহুত পোৱালি ওলাব, আৰু সেই পোৱালিবিলাকে বহুত বেছি কণী দিব। কণী দিয়াৰ লগে লগে সেইবিলাক যদি উমনি দিওঁ আৰু বহুত বেছি পোৱালি ওলাব, তাৰ পৰা আমি মাংস খাব পাৰিম, আৰু তাৰপিছত আমলেট খাব পাৰিম, ডিম আপুনি বইল কৰি পিনে খাব পাৰিব, বহুত কিবা আমি কৰিব পাৰিম। আৰু হাঁহ মানে কণী আৰু কণী মানে হাঁহ। আধা খিলা আৰু কণী আকৌ একেই বস্তু, কাৰণ আধা খিলাটো সম্পূৰ্ণ হ'বও আছে নহ'বও আছে। ঠিক তেনেকৈ কণীৰ পৰা পোৱালি ওলাবলৈও আছে নোলাবলৈ আছে। বেছিভাগতো কণীবিলাক ঘূলাই ওলায়। আধা খিলাবিলাক আমি সৰহভাগ আধা খিলা হৈ থকাই দেখা পাওঁ। আধা খিলাটো 4 চুপুৰামান ইটা, 2 কেজিমান চিমেণ্ট, অকণমান শিল আৰু 2 পোৱামান বালিয়েদি গঠিত। আধা খিলাৰ চবতছে গুৰুত্বপূৰ্ণ বস্তুটো হৈছে আটক ধুনীয়া এটা কাপোৰ, যিটো কাপোৰেদি আখৰবিলাক ঢকা থাকে, আৰু এটা ৰঙা ফিটা। যোনজন মানুহে এই 4 চুপুৰা ইটাটো কিনি দিয়ে তেখেতকে মাতা হয় আধা খিলাটো উদ্বোধন কৰিবলৈ কাৰণে।
কিন্তু কণীৰ ক্ষেত্ৰত কোনো ফিটা কটা ব্যৱস্থাও নাই আৰু উদ্বোধনী ব্যৱস্থাও নাই। অ বোপাই ৰ মোৰ মাথাই লোডটো ল'ব পৰা নাই অ ৰ কি হ'ল আপোনাৰ? শুনক, মোৰ শেষ হোৱাই নাই। নালাগে অ বোপাই, তই আজি একো শেষ কৰিব নালাগে, তই ইয়াতে সামৰণি মাৰ। ঠিক আছে ছাৰ, নিউটনৰ নাম লৈ আজি মই মোৰ ৰচনাখন ইমানতে সামৰণি মাৰিছো। ধন্যবাদ। আও হৰি আও ৰাম। মোৰ বুকুৰে ওখ চাঙতে তোক ৰাখিছো তই নজনাকে, বনৰীয়া ভাৱনাবোৰে ৰাতি ৰাতি